লগত মই একেলগে গ'লোঁ। যোৱাৰ পাছত তাতে ফেৰিংচু বুলি কৈ আছিল, আমাৰ LP স্কুলৰ এজন মাষ্টৰ আছিল, অলপ ক'লাকে কাৰণে ফেৰিংচু বুলি কৈ আছিল। মানে বিৰাট মানে পঢ়িব নোৱাৰিলে মানে বেদটো আছে। সেই দিনাৰ পৰা খুব বেছি মোৰ অনুমান 6 বছৰমানতহে মই স্কুলত গৈছোঁ। তেতিয়া যি গ'ল তাৰ পৰা মই কণ্টিনিউৱাছলি মই জন্মগাঁৱত বৰগছলা MV স্কুলত মোক নাম লগাই দিলে। ক্লাছ 2ৰ পৰা ক্লাছ 7লৈকে মই ফাৰ্ষ্ট বয় আছিলোঁ। আৰু সেই সময়ত মনত পৰে এতিয়াও, তাৰমানে এনেকুৱা মানে বেটেদি মাৰিছিলে। আজিৰ দিনত যদি বেটটো অলপ মানে মাৰম বুলি ক'লে সি মৰা বাও জুৰিব আজিকালি দিনত, আৰু ইফালে কেছে হ'ব। গতিকে সেই সময়ত এনেকুৱা মানে হেৰি আছিলে, যোনে মুখস্থ কৰি যাব নোৱাৰে তেতিয়া আমাক কৈছিলে 5, 6, 7ৰ বেঞ্চৰ ওপৰত উঠি থাকিব লাগিব। যোনে মুখস্থ কৰিব পৰা নাই মই সোমোৱাৰ আগতে বেঞ্চত উঠি থাকোঁ। সিহঁতে চাই থাকে এই মাষ্টাৰজন আহিলে নেকি। যেতিয়া আহিব তাৰ আগতে বেঞ্চত চিধা, তাৰমানে মুখস্থ নোৱাৰে, বেঞ্চত চিধা। তাৰপাছত মইতো উঠি পোৱা নাই বেঞ্চত, মইতো পাৰোঁৱেই। তেতিয়া মোক মাৰিব দিছিল, বেটটো হাতত মানে তুলি দিছিল মোক, তুমি মাৰা সিহঁতক। মোৰতো ভয়ে লাগে, স্কুলত মাষ্টাৰৰ সন্মুখত মাৰিও ৰাস্তাটো মোক কি কৰে, কাৰণ মই অলপ সৰুও আছিলোঁ। গতিকে সেই ঠিক তেনেকুৱাই মানে ক্লাছ 7লৈকে বৰগছলা MV স্কুলত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিলে। ইয়াৰ পাছত গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী মানে সেই সময়ত ক্লাছ 8টোত মানে 8, 9, 10 মই গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ। আমাৰ চাইকেল নাছিল, এতিয়া মোক যিহেতু চাইকেল দিছে অলপ ভালো লাগিছে মনটো, কাৰণ চাইকেলেই চলাওঁ যিহেতু। আৰু চাইকেল লেডিছে চাইকেল, আৰু মই লক্ষ্য কৰিয়ে দিছে মই জানো, কাৰণ মই লেডিজ চাইকেলে আনি থাকোঁ কলেজত। যিয়ে নহওক, কাৰণ লেডিজ চাইকেলৰ সুবিধাও এটা আছে, কি সোনকালে নপৰে মানুহ, কাৰণে হঠাৎ মানে হেৰি কৰিব পাৰে। যিয়ে নহওক ধন্যবাদ দিছোঁ ইয়াৰ বাবে। আৰু এক্সেপশ্যনেল হ'ব বোধহয়, এই মহাবিদ্যালয়ৰ যিমান অৱসৰী লৈ গৈছে সেনেকৈ চাইকেল দিয়া, ছাতা দিয়া, কিবা দিয়া, মানে এটা বস্তুটো নিদিলে মোক, এইটো হ'ল টকন। লাঠিও দিয়ে নহয়, কাৰণ বুঢ়া হ'ব, 60 বছৰ পাৰ হ'ল, ঠিক তেনেকুৱা। যিয়ে নহওক ঠিক তেনেকুৱা হাইস্কুলত মই পঢ়িলোঁ। গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী তেতিয়া হোৱা নাছিল, 84তে হৈছে। তেতিয়া মই গাঁৱৰ পৰা 40 মিনিটত মই গড়েশ্বৰ হায়াৰ ছেকেণ্ডেৰী পাইছিলোঁ খোজকাঢ়ি, 40 মিনিটত। এনেকুৱা স্পীডত মানে খোজকাঢ়োঁ আমি। গতিকে ইয়াৰ পৰা আহি আকৌ মানে হিন্দী পৰীক্ষাৰ ক্লাছ হয়, মই ঘৰত গৈ ভাত খাই আকৌ হিন্দী পৰীক্ষাৰ ক্লাছ কৰিবলৈ আহোঁ। ঠিক তেনেকৈ মই 82 মেট্ৰিক পাছ কৰিলোঁ। মানে এই মহাবিদ্যালয় মই এডমিশ্যন ল'লোঁ। সেই সময়ত 100ই নাছিল ষ্টুডেণ্ট, এনেকৈ কম আছিল। ইয়াত এডমিশ্যন ল'লে 82ত, 2 বছৰীয়া আছিল প্ৰি ইউনিভাৰ্চিটি। মই মানে 84ৰ PU ফাইনেল এই মহাবিদ্যালয়ৰ পৰা উইথ বড' MIL। আৰু এইটো এটা ৰেকৰ্ড, আজি মই প্ৰায় কৈছোঁৱেই, এই মহাবিদ্যালয়ৰ PU চেণ্টাৰত অল MIL ছাবজেক্ট ভিতৰত হাইষ্ট মাৰ্ক মই পাইছিলোঁ। এছামিছতো পোৱা নাছিল মোৰ সমান, মই পাইছিলোঁ। আৰু কিছুমানে ভাবে যে মানে মেট্ৰিক মোৰ বড়ো মিডিয়াম, 1 বছৰৰ কাৰণে বড়ো মিডিয়াম পোৱা নাই। তথাপিও বড়ো MILটো মই লৈছোঁ ইয়াত। এছামিছ ছেকেণ্ড লেংগুৱেজো আছিল মোৰ। ঠিক তেনেকুৱা ডিগ্ৰী ইয়াত 3 ইয়াৰ্ছ ডিগ্ৰী কৰিছোঁ, আমি প্ৰথম পালোঁ। আমি ষ্টুডেণ্ট অফ দিছ কলেজ। 5 বছৰ মই কৰিছোঁ ইয়াত। অসমীয়া প্ৰথম মেজৰ গ্ৰেজুৱেট 3 বছৰীয়া ময়ে ফাৰ্ষ্ট, এইটো এটা ৰেকৰ্ড। 6জন আছিল মেজৰ লোৱা, 1জনো পাছ নকৰিলে, মই পাছ কৰিলোঁ। ইয়াৰ পাছত চাকৰিটো মোৰ পিছি খেদি মোক লগে নাপালে। 84ত প্ৰথম এপইণ্টমেণ্ট পালোঁ মই খৈৰাবাৰী অলংবাৰ ME স্কুল, তাতে পালোঁ। পোৱাৰ পাছত এপইণ্টমেণ্ট লেটাৰ দিব আহিছিল মোৰ ঘৰত। মায়ে চোতাল সাৰি আছিলে, আৰু সি কৈছিলে যে চকীদাৰজনে এপইণ্টমেণ্ট লেটাৰ দিব আহিছে, তহঁতৰ ল'ৰা আমাৰ স্কুলত চাকৰি পালে। মোৰ মায়ে এটাই এইটো মনত পৰি থাকে, মোৰ এজনে ডাঙৰ ল'ৰা, ইমান দূৰত মই নপঢ়াওঁ। খৈৰাবাৰী বিৰাট দূৰ বুলি ভাবি ল'লে সেই সময়ত।
কোনে মই নগ'লোঁ মা দেউতাৰ মানে হেৰি কৰি পেলাই আৰু মোৰ মা দেউতাৰ পৰিচয়ো মই নিশ্চয় দিব লাগিব মোৰ মা গুৰুচাৰা আছিল আৰু মোৰ দেউতা 2.5 টকাৰ হাজিৰা কৰি মোক পঢ়াইছে 1917 পৰা 84লৈকে মই PU পাছ কৰালৈকে মোৰ দেউতা হাজিৰা কৰিছিল ইয়াৰ ৰাজেন বাইদেউ তাতে কাঠ দোকান আছিল তাতে গতিকে 84ত তাৰ হাজিৰা আছিল 5 টকা আজিকালিতো তামোল এখনো পোৱা টানে হৈছে 5 টকাত গতিকে এই পৰ্যায়ৰ পৰা মই আহিছোঁ সেইকাৰণে মোৰ কোনো ইগ'ও নাই এতিয়া তাৰ পাছত চাকৰি হিচাপে সবচে ডাঙৰ ওদালগুৰি কলেজ হিচাপে ওদালগুৰি কলেজত এপইণ্টমেণ্ট পাইছিলোঁ মই 2000 মানে 96ত কলেজটো হৈছিল মোৰ 89-90ত মই এছামিছত MA মানে 3 years ডিগ্ৰী কোৰ্চৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তাৰপৰা তাতো মই জইন কৰিলোঁ তাৰ পাছত মোক গুৱাহাটী কটন কলেজৰ পৰা ষ্টুডেণ্টে মাতিব আহিলে যে সেই সময়ত কটন কলেজৰ আৰু পাণ্ডু কলেজৰ বড়ো ডিপাৰ্টমেণ্টৰ কাৰণে পষ্ট দি থৈছিল চৰকাৰে এনে চেংচন কৰি থৈছে গতিকে তাৰে ষ্টুডেণ্টখিনি মোক সেই সময়ত মোক গম পালে যে তেখেতে মানে বড়ো MIL লৈ পাছ কৰা মানুহ ছাত্ৰ ছাত্ৰী কটন কলেজৰ ছাত্ৰ ছাত্ৰী মোৰ ঘৰত আহিলে আপুনি যাব লাগিব আমাৰ অসুবিধা হ'ব নহ'লে তেতিয়া মই তাতো যোৱা নহ'ল তাৰ আগতে ৰঙিয়া কলেজো মোক মাতিলে ৰঙিয়া কলেজতো বড়ো MIL প্ৰফেচাৰ নাছিলে কিন্তু মোক গম পালে তাৰপিছত তাতো নগ'লোঁ হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰটো ইফালে টানি দুটা হাত নহয় এটা হাত ইফালে টানছে এটা হাত ইফালে টানছে তাৰমানে ইফালেতো হ'ল নাওকাটা হায়াৰ ছেকেণ্ডেৰী 84ত মানে 92ত তাতে হায়াৰ ছেকেণ্ডেৰী ডিক্লেয়াৰ হৈছে নাওকাটা আৰু দেউলগুচিতো বড়ো পোষ্ট আছে ইফালেও বড়ো পোষ্ট আছে গতিকে কোন চাইডে যাব এতিয়া ইফালেও টানে ইফালেও টানে আমাৰ বশিষ্ঠপুৰত এই মহাবিদ্যালয়ৰে সময়ত গণিত বিভাগৰ মানে অধ্যাপক আছিলে সেইকাৰণে মই বহুত ৰিকুৱেষ্ট কৰিলে মই চিন্তা কৰিলোঁ যদি যোৱা হয় ছাবজেক্ট টিচাৰ পষ্টত মই নাওকাটাত যাম কাৰণ বাছৰ কমিউনিকেশ্যনটো থাকিব কিন্তু মোৰ তাতো মানে যোৱা নহ'ল গতিকে ঠিক তেনেকৈ মানে কোকৰাঝাৰ কেম্পাছত মই এপইণ্টমেণ্ট পালোঁ 2000 চনত গুৱাহাটী ইউনিভাৰ্চিটিত 2 বছৰ গেষ্ট লেকচাৰাৰ কৰিছোঁ মই মোৰ ষ্টুডেণ্ট এতিয়া বিভিন্ন কলেজৰ HOD হৈ আছে ওদালগুৰি কলেজৰ 4জনমান প্ৰফেচাৰ মোৰ ছাত্ৰ ইফালে টংলা কলেজৰ 3-4জন মোৰ ছাত্ৰ ইফালে মোৰ ছাত্ৰ এই কলেজৰ পৰা কোকৰাঝাৰ গভ কলেজৰ গণেশ বড়ো এই জালুকবাৰীৰ ল'ৰা মোৰ ছাত্ৰ সি তাতে চাকৰি পাইছে 2জন OC পাইছে মোৰ এক ষ্টুডেণ্ট স্পৰ্টছ ফিজিকেল ইনষ্ট্ৰাক্টৰ পাইছে সোমখৰ নাকি নাওকাটাৰ গতিকে বহুত ষ্টুডেণ্ট মই পালোঁ আৰু মই ক'বলৈ গ'লে 1000তকৈ বেছি মই নাতিনী পালোঁ এই কথাটো মই কৈ থাকোঁ কেনেকৈ তাৰমানে মই শিকোৱা ছাত্ৰই যদি শিকাইছে সেই তাৰ ছাত্ৰবিলাকে মোৰ নাতিনী হ'ব না নাই নাতিনী হ'ব মোৰ এতিয়া নাতি ল'ৰা এজনে আছে কিন্তু 1000তকৈ বেছি পালোঁ মোৰ নাতি ল'ৰা এনেকুৱা মানে চালু হৈছে এতিয়া এই পেণ্ডেল ভাত খোৱাৰ কাৰণে বনাইছে না তাৰ আৱকৰ আগত কয় আমাৰ আতিৰ বিয়া নহয় তেনেকুৱা কৰে হাঁহিবলৈ কি কৰিব এতিয়া চবেই কোৱাৰ কাৰণে কোৱা হৈছে